বৈচিত্ৰ্যৰ মাজত ঐক্য। লিখক ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই শ্ৰী দিজান কুমাৰ কলিতা, সহকাৰী শিক্ষক, গিৰিজ বিদ্যাপীঠ বিশেষ হাইস্কুল। মই আজি তোমালোক নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া সাহিত্যৰ এটা পাঠ আলোচনা কৰিবলৈ লৈছোঁ। পাঠটো হ'ল ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, লিখক ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। পাঠটো দীঘলীয়া বাবে মই দুটা খণ্ডত আলোচনা কৰিবলৈ লৈছোঁ। আজি তোমালোকৰ বাবে ভাৰতৰ বৈচিত্ৰ্য কোন কোন ক্ষেত্ৰত আছে, কি কি ক্ষেত্ৰত ভাৰতৰ বিচিত্ৰতা দেখা যায়, সেইটো আলোচনা কৰিম। ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীত বহুতো দেশ অজ্ঞান আন্ধাৰত দূৰ হৈ আছিল, তেতিয়া ভাৰতবৰ্ষই দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম, ভাষা, আচাৰ ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। তাই বিচিত্ৰতা দেখিবলৈ ক'ত পাওঁ? প্ৰথমতে আমি দেখিবলৈ পাওঁ ভৌগোলিক ক্ষেত্ৰত। ভৌগোলিক ক্ষেত্ৰত ভাৰতৰ বিচিত্ৰতা দেখিবলৈ পাওঁ আৰু ভাৰতবৰ্ষত বিভিন্ন সময়ত আহি স্থায়ীভাৱে বসতি কৰিবলৈ লোৱা জনগোষ্ঠীসমূহৰ মাজতো আমি বিচিত্ৰতা দেখিবলৈ পাওঁ। যি কি নহওক, ভাৰতবৰ্ষ এখন অতি পুৰণি দেশ আৰু সুসভ্য দেশ। যেতিয়া পৃথিৱীৰ অন্যান্য দেশসমূহ অজ্ঞান অন্ধাৰত বুৰ গৈ আছিল, তেতিয়াই ভাৰতবৰ্ষই উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। বিশেষকৈ দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ উচ্চ শিখৰত উপনীত হ'ব পাৰিছিল। সেইকাৰণে কোৱা হয় যে ভাৰত বিধাতাৰ জ্যেষ্ঠ পুত্ৰ। এতিয়া ভাৰতবৰ্ষৰ ভৌগোলিক বিচিত্ৰতা ক'ত দেখিবলৈ পাওঁ? ইয়াৰে এফালে সৌচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ মহাসাগৰ। তোমালোকে জানা যে ভাৰতবৰ্ষৰ উত্তৰে সৌচ্চ পৰ্বতমালা অৰ্থাৎ হিমালয় পৰ্বতমালাই উত্তৰ অঞ্চলটো আৱৰি আছে। ঠিক তেনেধৰণে দক্ষিণ ফাললৈ চোৱা, ভাৰতবৰ্ষৰ মেপখনৰ দক্ষিণ ফাললৈ যদি চাই অনুমান কৰিব পাৰা বা মনতে ভাবি লোৱা, দক্ষিণ ফালে কি আছে? পোনে পোনে আছে ভাৰত মহাসাগৰ, ইণ্ডিয়ান অ'চেন। লগতে আছে এফালে বংগোপসাগৰ, আনফালে আছে আৰৱ সাগৰ। এনেকৈ ভাৰতবৰ্ষৰ দক্ষিণ অঞ্চলটো সাগৰ মহাসাগৰে আৱৰি আছে। ঠিক তেনেদৰে এফালে আছে বিস্তীৰ্ণ তৃণভূমি, বিস্তীৰ্ণ সমতল ভূমি, আৰু আনফালে আছে বিৰাট মালভূমি।
পৰ্বত আছে সমতল ভূমি আৰু পৰ্বত আছে মালভূমি। মালভূমি কি তোমালোকে জানানে? মালভূমি হ'ল পৰ্বতৰ ওপৰত সমান ঠাই। পৰ্বতৰ ওপৰত সমান ঠাই মালভূমি বুলি কোৱা হয়। আমাৰ ওচৰতো মালভূমি আছে, যেনে শ্বিলং মালভূমি, কাৰ্বি মালভূমি। তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত কেইবাখনো মালভূমি আছে। এফালে আছে দ্বীপমালা, আনফালে আছে হ্ৰদ জলাশয়। দ্বীপমালাটো আমি ক'ত দেখিবলৈ পাওঁ? যেনে আন্দামান নিকোবৰ দ্বীপপুঞ্জ। আন্দামান নিকোবৰ দ্বীপপুঞ্জ এইখন দ্বীপমালাৰ কথা কৈছে। ভাৰতবৰ্ষৰে অন্তৰ্গত এইটো দ্বীপমালাটো আছে। আনফালে আছে কি? হ্ৰদ জলাশয়। ভাৰতবৰ্ষত হ্ৰদ আছে, যেনে চিল্কা হ্ৰদ। জলাশয় আছে, আমাৰ ব্ৰহ্মপুত্ৰৰ আশে পাশেও জলাশয় দেখিবলৈ পোৱা যায়। এফালে আছে গ্ৰীষ্মৰ তীব্ৰতা। ভাৰতবৰ্ষৰ কোনো ঠাইত যি সময়ত গ্ৰীষ্মই তীব্ৰ ৰূপ ধাৰণ কৰে, অৰ্থাৎ অতিপাত গৰম হয়, ঠিক এই একে সময়তে আনফালে শীতল প্ৰকোপ আছে। শীত ঠাণ্ডা পৰে। এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মৌচুমী জলবায়ু প্ৰবাহিত হয় আৰু ইয়াৰ ফলত ভাৰতবৰ্ষৰ প্ৰচুৰ পৰিমাণে বৰষুণ হয়, যাৰ বাবে খেতি বাতিৰ বাবে উপযোগী হৈ পৰে। আনফালে আছে কি? শুকান মৰুভূমি। শুকান মৰুভূমি ভাৰতবৰ্ষৰ ক'ত মৰুভূমি আছে? ৰাজস্থানত আছে এখন, এইখন হ'ল থৰ মৰুভূমি। এনেকে আমি বিচিত্ৰতা দেখিবলৈ পাওঁ ভৌগোলিক ক্ষেত্ৰত। এয়া হ'ল ভৌগোলিক বিচিত্ৰতা। তাৰপিছতে আহিল কি যে ভাৰতীয় লোকসকল গোষ্ঠীগত বা জাতিগত বৈচিত্ৰ্যও মন কৰিবলগীয়া। ভাৰতবৰ্ষৰ বিভিন্ন গোষ্ঠী, জাতি, উপজাতিৰ মানুহ আছে, তেওঁলোকৰ বৈচিত্ৰ্যবিলাক মন কৰিবলগীয়া, অৰ্থাৎ বেলেগ বেলেগ। প্ৰাগ ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতত গুহা বা গছৰ খণ্ডত বাস কৰিছিল, তেওঁলোকক আদিম অধিবাসী বোলে। এটা প্ৰাগ ঐতিহাসিক যুগ কি? প্ৰাগ ঐতিহাসিক যুগ হ'ল বুৰঞ্জীয়ে ঢুকি নোপোৱা যুগ, অৰ্থাৎ যি যুগত বুৰঞ্জী লিখা হোৱা নাছিল। সেই সময়তে কি কৰিছিল যে কিছুমান মানুহ গছৰ খণ্ডত আৰু পৰ্বতৰ গুহাত বাস কৰিছিল, মানে জীৱ জন্তুৰ দৰে, আৰু তেওঁলোকে আদিম অধিবাসী বুলি কোৱা হয়। আদিম অধিবাসী। এই আদিম অধিবাসী লোকৰ বংশধৰ সকল কালক্ৰমত এইটো বিৱৰ্তনৰ লগে লগে আহি সভ্য জাতিত পৰিণত হৈছে। বৰ্তমান মধ্য ভাৰত, বিহাৰ, উৰিষ্যা আদিত